নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এখন বিয়া খাবলৈ যাম। তো কাৰ বিয়া খাবলৈ যাম আপোনালোকক দেখুৱাম। মোৰ ভিডিঅ'ত আপোনালোকে দেখিয়ে থাকে ছোৱালীজনী, তো চাই যাব ভিডিঅ'ত। আৰু এতিয়া মেকআপৰ কাম আৰম্ভ হৈ গৈছে। ময়ো ওলাই ৰেডি। কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাওকচোন। মেকআপটো বাৰু মোক চুমি কৰাই দিছে। আপোনালোকে জনাওকচোন কেনেকুৱা লাগিছে মোক আজি। তো এতিয়া এনেকৈ ওলাইছোঁ যাবলৈ। বিয়াখনত গৈ দেখুৱাম কাৰ বিয়া। তো চাই যাব শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমি ৰেডি হৈ ওলাই আহিছোঁ আৰু বিয়া পালোঁ। তো এনেকৈ আহিছোঁ। কইনাজনী চাওকচোন বাৰু, চিনি পাইছেনে? মোৰ ভিডিঅ'ত দেখিয়ে থাকে আপোনালোকে। আৰু এনেকৈ অলপ সময় থকাৰ পিছত আমাক মাতিলে চাহ খাবলৈ। চাহ খাই আকৌ আমি কইনাৰ ওচৰত আহিছোঁ। বিয়া কেনেকুৱা লাগিছে? মহে সুধিব লাগে, মোৰ বিয়াত আহিছে, সিহঁতে চাহ খাইছে, বাকী একো নিদিবি দিব লাগিব। খাম বুলি মোৰ ভাল লাগিছে। তোমাক চাই ধুনু আহিছা তাৰপৰা দৰল। আৰু তাৰপিছত আমি লাগি গ'লোঁ ফটোশ্বুট কৰাত, যিহেতুকে মেকআপ কৰি আহিছোঁ। লগতে মই চুমিক ধন্যবাদ দিছোঁ। তাই ইমান ধৈৰ্য সহকাৰে যে আমাক সকলোকে মেকআপ কৰি দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া এনেকৈ আমি গোটেইকেইজনী মিলি ফটো উঠোৱাত ব্যস্ত। কইনাজনী বিউটিফুল নহয়নে গাইজ? আৰু এতিয়া তাই অলপ ক'ল্ড ড্ৰিংকছ খাই ল'ব বোলে। ক'ল্ড ড্ৰিংকছ খাই আমাৰ লগত যিহেতুকে অলপ নাচিব লাগিব, এনজয় কৰিব লাগিব, তো অলপ ক'ল্ড ড্ৰিংকছ খাই লৈছে। আৰু এইজনী হৈছে চুমি। আজি আমি বিয়াত আহিছোঁ। আপোনালোকে দেখিয়ে থাকে কাৰ কাৰ বিয়াত আহিছোঁ। তেখেতৰ নাম হৈছে আমাৰ বিশ্বৰী। তেখেতৰ বিয়া খাব আহিছোঁ। তেওঁ চাগে পাহাৰীয়া যাব। বিয়াৰ পিছত যদিও পাহৰে, আমি বাৰু তাইক মনত পেলাই ল'ম। আৰু আমি কিছু সময় এনজয় কৰাৰ পিছত দৰা আহি পালে। এতিয়া সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে বিয়াখন হৈ আছে। মই এবাৰ কইনাজনীক দেখুৱাই দিছোঁ। এইখিনি বহুত দুখ লগা সময় নহয়নে? বাকী যা নহওক, তাইৰ বৈবাহিক জীৱন সুখ শান্তিৰে ভৰি পৰক। ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তাই সদায় ভালে থাকে, কুশলে থাকে আৰু সংসাৰখন ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰে।
আৰু এতিয়া বাজিছে 3টা। চ' আমি ঘৰলৈ যাম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।